হাই হেল্ল' এভৰিৱান। আজি ভিডিঅ'টো গধূলি হ'বলৈ হ'ল, এতিয়া আৰম্ভ কৰিছোঁ। কাৰণ আজি আমি যাবলৈ ওলাইছোঁ গুৱাহাটী। কিয় আৰু কোন কোন যাওঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ইমান গৰম দেখিছেনে, খোপা বান্ধি আছে আৰু মামাই আমাক ভজু ষ্টেচনত থ'বলৈ যাব। আমাৰ ট্ৰেইন আছে 9টাৰ পৰা। তেনেহ'লে আমি একেবাৰে আপোনালোকক ষ্টেচনত তাত লগ পাম। এতিয়ালৈ বাই। গুৱাহাটী পালোহি। এতিয়া আমি প্লেটফৰ্মৰ পিছফালে বহি আছোঁ। এতিয়া ইন্দ্ৰ দাদাই কেব মাতিছে। আমি এতিয়া কেবলৈ ৱেইট কৰি আছোঁ। ওচৰত মা লক্ষ্মী লজত দুটা ৰুম ল'লোঁ। আমি 4জনী এটা ৰুম আৰু ইন্দ্ৰ দাদা এটা ৰুমত অকলে থাকিব। দেখিছেনে, আহি পায়ে আমি চবেই চাহ খোৱাত ব্যস্ত হৈ গ'লোঁ। এতিয়া গা চা ধুই অলপ জিৰণি লৈছোঁ। তাৰপিছত আমি আকৌ তললৈ যাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ৰুমৰ পৰা কিবা খাওঁগৈ বুলি মাহঁতি আহি আছে। তলৰ পৰা চাহ আনিবলৈ গৈ আছো। আমি তলৰ পৰা চাহ আনিবলৈ যাব ওলাইছো। फाइनली रूम पहुंच गया। মোৰ হৈ আছিলে নহয়, মই নাহো বুলিয়ে ভাবিছিলোঁ। ভাল পালোঁ। তাৰপৰা আকৌ এনেও এদিনো অহা নাই, ময়ো অহা নাই বাৰু। তথাপিতো এই অকলে এৰি পঠিয়াবলৈ টান লাগিলে গুচি আহিলোঁ সিহঁতৰ লগত। কি হৈছিলে ন? পৰি গ'ল বোলে। ল'ৰাজনী ভাগি পৰি আছিল। মই ভাত নাখালোঁ, মাজা আৰু কুৰকুৰিকে খালোঁ। ৰুম আহি পাই গ'লোহি। আমাৰ ৰুমত বেলকনি নাই। খিৰিকী ফালেই নাইট ভিউটো দেখাই দিছোঁ।
ফোন কৰিছিলে অঁ গুৱাহাটী অহা কাৰণটো হৈছে বাইদেউ টেটৰ এক্সাম আছে 9টাৰ পৰা। এতিয়া আমি গৈ আছোঁ। আপোনালোকক স্কুলখন দেখুৱাম। স্কুলখন হৈছে হিন্দুস্তান হৈছে হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয়। এতিয়া বাইদেউৰ এক্সাম চেণ্টাৰ পাই গ'লোহি। ভাগৰ লাগিছে সেইকাৰণে অলপ এনেকৈ বহি আছোঁ ৱালখনতে আউজি পিনি। এতিয়া বাইদেউক থৈ আমি ৰুমলৈ গৈ আছোঁ। তাৰপিছত ৰুমৰ পৰা আকৌ আমি 12টা বজাত বাইদেউৰ টিফিন টাইম আছে। 12টা বজাত আকৌ আমি ইয়ালৈ আহিম। এতিয়া আমি ৰুমলৈ গৈ আছোঁ। আজি আমি কলেজ যাম। শুকুৰবাৰে স্কুল গধূলি, শনিবাৰে ৰাতিপুৱা পালোহি গুৱাহাটী। বাইদেউ টেটৰ এক্সাম যোনখন স্কুলত পৰিছে তাৰ ওচৰতে আমাৰ ৰুমটো আছে। ওচৰত মানে নহয়, অলপ দূৰ আৰু হ'লেও খোজকাঢ়ি আহিবলৈ 5 মিনিট লাগে। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। ৰাতিপুৱা চাহ খালোঁ। বিস্কুট খাই আছোঁ আমি এতিয়া। আমি থকা ৰুমটো দেখাম এতিয়া আপোনালোকক। ব'লক আমাৰ ৰুমটো আমি ক'ত আছোঁ তাক দেখাম। আমাৰ ৰুমটো ভালে এয়া বাইদেউৰ এক্সাম চেণ্টাৰ পাই গ'লোহি। এক্সাম শেষ হ'ল। এতিয়া বাইদেউ ওলাই আহিছে। আমি স্পাইৰেল পটেটো খাব লাগিছোঁ। পাওঁনে নাপাওঁ নাজানো। মানুহ একদম বহুত সমাগম। এইফালে মানুহে মানুহ, মুঠতে মানুহ ভিৰ। আমি যেনেকৈ হ'লেও দেখি পালোঁ আৰু খাবলৈ পালোঁ নাপালোঁ। এইফালে দেখি আছোঁ। এইফালে মানুহৰ বহুত ভিৰ। আমি এতিয়া দীঘলীপুখুৰী পাৰ্কত সোমাইছোঁ। মানুহৰ অৱস্থা ভিৰ।
আমাৰ লগত সৰস্বতী পাৰ্কত আমি আহিছোঁ গধূলি হ'ল পূৰা এনাই এইফালে এনাই এজনী বাইদেউ মা জ্বলি আছে মানুহ মা বলক মা এইফালে ইন্দ্ৰ দাদা এইফালে জোলনা জ্বলিছে কণমানি হ'ল এইফালে দীঘলী পুখুৰী দেখিছানে মানুহ আজি আমি ঘৰলৈ যামগৈ একদম চব চাই থৈ গৈছোঁ গুৱাহাটীত এইফালে এনাই বাইদেউ আহি আছে এইফালে মা আৰু ইন্দ্ৰ দাদা এইবোৰ এইফালে বাইদেউ মা এনাই অঁ ফটো মাৰিম পাৰ্কৰ পৰা আহি আছোঁ দীঘলী পুখুৰী পাৰ্কৰ পৰা এইফালে মা বাইদেউ নাই এইফালে গাহৰিৰ লগত দবাই আছে এইফালে নিৰামিষ দেই আৰু হাতীখন তেতিয়া ভিডিঅ'ত নিদিওঁ দেৰিকৈ আহিছোঁ বাহেঁতি চাই আছে দেখিছেনে গুৱাহাটীত ইমান ভিৰ লিখা এইফালে আমি দুজনী গুৱাহাটীত ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ এতিয়া আমি ঘৰলৈ গৈ আছোঁ বাই বাই